নমস্কাৰ, মোৰ ইউটিউব চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহু আৰু বিহু দিনাখন মই যাবলৈ লৈছোঁ এতিয়া আমাৰ ওচৰতে নামঘৰ আছে। এয়া শুনিছে চাগে, নাম লৈ আছে। আমি সকলো গাঁৱৰ সকলো চুবুৰীয়া ওচৰ চুবুৰীয়া মিলি আমি তাতে সেৱা জনাওঁগৈ। এতিয়া তালৈকে যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পায় মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেদৰে মৰম দিব। এতিয়ালৈকে বাৰু আৰম্ভ কৰিছোঁ দিবলৈ, কিন্তু কি হয় নাজানো। কিন্তু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই প্লিজ মৰম দিব। আৰু এয়া মোৰ ভণ্টি আহিছে, ভণ্টিয়েও নামঘৰলৈ যাবলৈ ওলাই আহিছে। কিবা এটা কৈ দে। এজনী মোৰ সৰু ভণ্টি, আকৌ তাই যাবলৈ দৌৰ মাৰিছে। ক কিবা এটা। সকলোকে মাঘৰ বিহু শুভেচ্ছা দি দে। সকলোকে মাঘৰ বিহু শুভেচ্ছা থাকিল। আৰু কোনফালে যোৱা এতিয়া তুমি? নামঘৰলৈ আমাৰ নামঘৰটো অলপ দেখাবলৈ দেই। এইটো হৈছে আমাৰ নামঘৰটো, একদম ঘৰৰ সন্মুখতে আছে। এইটো হৈছে আমাৰ ঘৰৰ সন্মুখৰ পৰিৱেশ। তেনেহ'লে আজি আমাৰ বিহু দিনটোত আমাৰ ফালে কি কৰোঁ, কি খাওঁ, এই সকলোখিনি দেখাম বুলি ভাবিছোঁ। আৰু সকলোৱে একেখিনিকে কৰে বাৰু, তথাপিও মোৰ এই ভিডিঅ'টোত দেখাম বুলি ভাবিছোঁ। আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দি যাব। মাৰ পাছে পাছে ময়ো হাতত কল আৰু গাখীৰ লৈ নামঘৰলৈ বুলি ওলাই গৈ আছোঁ। আৰু গাঁৱৰ সকলো মানুহে এই নামঘৰলৈ আহে প্ৰাৰ্থনা জনায়। এই উৎসৱে যাতে সদতিলৈকে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ সকলো আমি মিলিজুলি যাওঁ। আৰু লগতে বছৰটো যেন ভালে কুশলে যায়, সেয়েহে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। মই আকৌ জলপান খাই খুব ভাল পাওঁ, আৰু নামঘৰত খোৱাটো বেলেগতকৈ এনেও সুকীয়া। জলপান আকৌ মই ডুঙত দিব বুলি ভাবিছিলোঁ, কিন্তু ডিছতহে দিলে। উপায় নাই, আধুনিক যুগ। লগতে প্ৰসাদো দিলে। এইফালে আকৌ ভণ্টি দেৰিকৈ আহিছে আৰু জলপান নাই পোৱা বুলি দেখিছেনে, পাতখন এনেদৰে দেখুৱাই আছে। এডোখৰ নিলে কি হয় খুৰী? এডোখৰ নিলে কি হয়? বছৰটো পেহা বহিছে। এডোখৰ কি তাত গৈ জ্বলাই দিব লাগিব নেকি ঘৰত গৈ? অঁ, বৰ্জ্যপাত। নামঘৰ সভাপতি ককা আৰু আইতাক সেৱা জনাওঁ। আইতা ভৰি বিষ বাবে তলত বহিব নোৱাৰিলে আৰু আমি ককাকে সেৱা জনালোঁ। গুৰুদেৱ নাম ভকত চাৰিমুখী মুখাদি সমস্ত ভগৱন্ত বৈষ্ণৱ ভগৱন্ত চৰণতে অৱৰ্পণ কৰা। কৃষ্ণ মাধৱ আইতা, বিহু কেনেকুৱা? আৰু কেনেকুৱা লাগিছে আজি মনটো? ফূৰ্তি নে? পেহীহঁত কেতিয়াকৈ আহিম কৈছে আপোনাৰ ছোৱালীকেইজনী? ভাওনা চাবলৈ। অঁ, আমাৰ মানে ঘৰৰ ওচৰতে, এইটো নামঘৰত নহয়, আমাৰ দূৰৰ নামঘৰ তাত, অলপ দূৰৰ নামঘৰ তাত মানে আছে, ভাওনা আছে। 26 জানুৱাৰী ন? 26 জানুৱাৰীত ভাওনা আছে, আৰু ভাওনা চাবলৈ আমাৰ পেহীহঁত আহিব। এয়া আইতা আমাৰ ৰ'দত বহি আছে, আৰু ৰ'দটো পৰি আছে এডোখৰতে। আমাৰ আইতাক কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰিবচোন। এইয়া
তাৰপাছত ঘৰত খাবৰ বাবে আয়োজন কৰা হ'ল এটা বৰালি মাছ আৰু ককাই মাছ কাটি আছে এয়া দেখিছেনে। আৰু আচলতে মাছ মাংস আমি সদায় খাওঁ, কিন্তু বিহু দিনাখন অলপ বেলেগ ধৰণৰ, মানে সকলোৰে কাৰণে বেলেগ ধৰণৰ, সকলোৱে অলপ মানে আগতকৈ অলপ স্পেচিয়েলকৈ কিবা এটা খাবলৈ বিচাৰে। ঠিক তেনেদৰে আমাৰ ঘৰলৈ এটা মাছ আনিলে আৰু ককাই কাটিছে। আচলতে এই ফূৰ্তিখনেই মানে অলপ বেলেগ ধৰণৰ হয় বিহুকেইদিনকেইটা। আৰু ভোগালী মানে হৈছে ভোগ, আৰু গোটেই জীৱনটো যাতে ভোগেৰে মানে ভোগালী হৈ পৰক আৰু তেনেদৰে আমি ভাবোঁ। আৰু ৰাতিলৈ আমাৰ এনেদৰে ঘৰৰ গোটেই ওচৰ চুবুৰীয়া মিলি নামঘৰৰ সন্মুখতে আমি এনেদৰে খাবলৈ ল'লোঁ আৰু তাতে ভেলাঘৰ সাজিলে। এয়া দেখিছেনে, ঘৰৰ সকলো ওচৰ চুবুৰীয়া মানুহ বহি আছে, লগতে ময়ো জুই সেক লৈ পূৰা একদম উঠিবই পৰা নাছিলোঁ। ইমানেই ভাল লাগে জুই সেকখন লৈ। আৰু ইয়াত শাক পাচলি চব কাটি থোৱা আছে আৰু মাহঁতে বনাই আছে, ওচৰৰ খুৰী নবৌহঁতে বনাই আছে। আৰু আচলতে এনেদৰে মিলি এসাঁজ খোৱাটো আৰু ঘৰত খোৱাটো অলপ বেলেগ ধৰণৰ হয়। সেইকাৰণে আমি বিহু দিনকেইটাতে আমি সকলোৱে এনেদৰে মিলি খাওঁ, নাচোঁ, ফূৰ্তি কৰোঁ, গান গাওঁ। এয়া দেখিছেনে সকলোৱে কেনেদৰে, আৰু এয়া দেখিছেনে পেটু নে কি গুচাই আছে দেই, মানে পেটু ভাজি কৰিবলৈ বোলে পেটু গুচাইছে। আচলতে কি কৈছে, কিনা ঠোঁটলৈকে মহ নে কি বুলি কয় যে, সেইকাৰণে পেটুডোখৰকো এৰা নাই, মানে পেটু ভাজিও মানে কৰিহে এৰিব। এইফালে আকৌ আমাৰ মায়ে বিহু গীতৰ সলনি ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীতহে আকৌ গালে দেই। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া বতাহত যেনে ঢোলৰে চাপৰ ব্লগত লাগে নেকি দেখি শ্ৰীকৃষ্ণ বাঁহী বজাইছিলে চাগে মোৰ ঐ মোৰ বটলটো লচোন, বটলটো ফাটি দেখি মানে গৰম পানী ভৰালো। গৰম পানী ভৰালি তোকে ফাটিব লাইটটো হৈ যাব চাগে, লাইটটো হৈ যাব চাগে। ৰাতিপুৱা ভেলাঘৰৰ মেজি জ্বলোৱা হ'ল আৰু মেজিৰ জুই সেককণ ল'ব লাগে বুলি সকলোৱে কয়। আচলতে দুখ লাগিল, মই উঠাৰ এলাহতে মেজি একেবাৰে জ্বলি থকা সেই পৰ্যায়কণহে পালোহি। আৰু ওচৰ চুবুৰীয়া সকলোৱে মিলি খাই বৈ, প্ৰসাদ খাই বৈ উঠিও ঘৰ পালেগৈ। আৰু মই শেষত এনেদৰে ভিডিঅ'টো কৰিব লগা হ'ল। আৰু শেষত ককাই ৰাস্তা সাৰিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।